তো গাইছ জুবিন আহিব জুবিন মানে কি ক'ব আৰু জুবিন নাম শুনিলে এনেকুৱা লাগে মানে ইমান ভাল লাগে আৰু মানে যায় আৰু জুবিন আহিল মানে যাওঁ মই এনেকুৱা লাগে। তো জুবিন মানে ফাংচন আৰু যিটো শুনা যায় যে জুবিন আহিব এই য'তেই নাথাকক জুবিনক যাবই লাগিব, আজি ফাংচনত যাবই লাগিব এনেকুৱা যেন লাগে। তো আজি ফাংচন হ'ব তো মানে আৰু জুবিন মানে কি এনেকুৱা যেন লাগে মানে ভালটো লাগে, এনেকুৱা যেন লাগে আহিছে মানে লগত ফেচ টু ফেচ কথা পাতোঁ, তাক লগ কৰোঁ যেনেকৈ নহওক তাক কথা পাতোঁ, তেনেকুৱা লাগে। তো বলক দেৰি নকৰি যাওঁ আৰু ফাংচনত। তো সেই স্বাগতম জনাইছোঁ আজি মনোনন্দ এটা ভিডিঅ' লৈ। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাকীখিনি ভিডিঅ' কৰাৰ সময় নাই, ডাইৰেক্ট আহি পালোহি, মোৰে আহোঁতে দেৰি হৈ গ'ল। তো ডাইৰেক্ট সোমাই গ'লোঁ আৰু ষ্টেচনৰ ভিতৰতো যোৱা নাই, ষ্টেচনৰ কাষতে আছে, ওচৰত যাব তেতিয়া চাওঁ মই যেনেকৈ নহওক যাম আৰু ষ্টেচনৰ কাষত একেবাৰে লগাকৈ যাম আৰু। ইমান ভিৰ একেবাৰে পিছুৱাই দিলে, আকৌ যাম ওচৰত হ'ব। ইমান কষ্টকৈ ওচৰত গ'লোঁ, আমি একেবাৰে ঠেলি নিলে ইমান ভিৰ। কি